ফেব্ৰুৱাৰী মাহৰ সময়ছোৱাক বনভোজৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় হিচাপে গণ্য কৰা হয়। মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি নদীৰ পাৰত লগে ভাগে এসাঁজ খাবলৈ ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ লোকসকলে অসমৰ বিভিন্ন স্থানক বনভোজৰ স্থল হিচাপে বাছনি কৰি লয়। বন্যপ্ৰাণী, সুন্দৰ দৃশ্য আৰু প্ৰাকৃতিক সম্পদৰে আৱৰি থকা অসমৰ দৰে ৰাজ্যত বনভোজৰ স্থান বাছনি কৰাটো অৱশ্যে যথেষ্ট কঠিন হৈ পৰে। সেয়েহে আপোনালোকৰ সুবিধাৰ বাবে এই ভিডিঅ'টোত অসমৰ কেইখনমান বনভোজস্থলীৰ বিষয়ে ক'বলৈ লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চান্দুবি হ্ৰদ প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰশান্তিৰ বাবে স্বীকৃত চান্দুবি হ্ৰদ হৈছে নামনি অসমৰ ভ্ৰমণ কৰিবলগীয়া সৰ্বশ্ৰেষ্ঠ বনভোজস্থলীবোৰৰ ভিতৰত অন্যতম। এই হ্ৰদটো কামৰূপ জিলাৰ পৰা 64 কিলোমিটাৰ দূৰত অৱস্থিত। এই হ্ৰদৰ পৰা সকলোৱে সূৰ্যাস্ত উপভোগ কৰি চকু হাত পেলায়। এই হ্ৰদ ভ্ৰমণৰ সময়ত দৰ্শনাৰ্থীসকলে নাও আৰু কেম্পিং উপভোগ কৰিব পাৰে। এই ঠাইখনক নামনি অসমৰ মুখ্য বনভোজস্থলী হিচাপে গণ্য কৰা হয়। গুৱাহাটীত বাস কৰা লোকসকলৰ বাবে চান্দুবি হ্ৰদ নিঃসন্দেহে বনভোজস্থলী হিচাপে অন্যতম প্ৰথম পছন্দ। কাকচাং জলপ্ৰপাত অসমৰ বোকাখাতত অৱস্থিত কাকচাং জলপ্ৰপাতৰ পানী হীৰাৰ দৰে জিলিকি থাকে, যাৰ বাবে এই ঠাইডোখৰ ৰাজ্যৰ অন্যতম জনপ্ৰিয় বনভোজস্থলী হিচাপে স্বীকৃতি লাভ কৰিছে। কাকচাং মধ্য অসমত অৱস্থিত বাবে অসমৰ বিভিন্ন অঞ্চলৰ মানুহে ইয়ালৈ সহজে ভ্ৰমণ কৰিব পাৰে। বগীবিল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলং ভাৰতৰ আটাইতকৈ দীঘল ৰেল দলং। ব্ৰহ্মপুত্ৰৰ পাৰত বহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰি বহু লোকে ইয়াত বনভোজ খায়। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা ঠাইখনত বনভোজকাৰীসকলে বিভিন্ন পৰম্পৰাগত খাদ্যৰো জুতি ল'ব পাৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি, ডিব্ৰুগড়, চিলাপথাৰ আৰু তিনিচুকীয়া জিলাৰ বনভোজকাৰীসকলে বগীবিলত ভিৰ কৰা দেখা যায়। দীপৰ বিল দীপৰ বিল হৈছে গুৱাহাটীৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত ৰাইজে সৰ্বাধিক ভ্ৰমণ কৰা অন্যতম বনভোজস্থলী। এই বিলটোৱে বনভোজৰ সময়ত বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰে। বনভোজকাৰীসকলে বনভোজ খোৱাৰ লগতে এই বিলটোত 70টা পৰিভ্ৰমী চৰাই তথা 299 অন্যান্য প্ৰজাতিৰ চৰাইৰ উপস্থিতিও উপভোগ কৰিব পাৰে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰীয় উদ্যানসমূহে প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে সদায় পৰ্যটকক আকৰ্ষিত কৰে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানো ইয়াৰ মনোৰম সৌন্দৰ্যৰ বাবে সকলোতে জনাজাত। এই উদ্যানখন শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা 40 কিলোমিটাৰ দূৰত্ব অসমৰ মাজভাগত অৱস্থিত। নামেৰি ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোঁতে মানুহে ৰাষ্ট্ৰীয় উদ্যানখনক বিভাজন কৰা জীয়াভৰলী নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ পায়। বনভোজৰ আনন্দৰ লগতে দৰ্শনাৰ্থীসকলে এই মনোৰম ঠাইখনত ৰাফটিং কৰিব পাৰে। দিল্লী ঘাট
দিল্লী ঘাটক সকলোৱে সাধাৰণতে বনভোজস্থলী বুলিয়েই জানে। দিল্লী ঘাট ডিব্ৰুগড়ৰ পৰা 80 কিলোমিটাৰ দূৰত নামপুৰত অৱস্থিত। দিচাং নদীৰ সৌন্দৰ্যই এই ঠাইখনক আৰু অধিক আকৰ্ষিত কৰি তুলিছে। ঠাইখনৰ চাৰিওফালে থকা ঘন জংঘলে সকলোকে এক ৰোমাঞ্চকৰ দুঃসাহসিক অভিজ্ঞতা প্ৰদান কৰে। মানস ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখনে গুৱাহাটীৰ পৰা 138 কিলোমিটাৰ দূৰত অৱস্থিত অসমৰ বাক্সা আৰু চিৰাং জিলাৰ এক বিশাল এলেকা সামৰি লৈছে। এই ৰাষ্ট্ৰীয় উদ্যানখন হৈছে বাঘ আৰু হাতী প্ৰকল্প সংৰক্ষিত অঞ্চল তথা ইউনেস্কোৰ দ্বাৰা স্বীকৃত বিশ্ব ঐতিহাসিক ক্ষেত্ৰ। নতুন বছৰত এই উদ্যানৰ সৌন্দৰ্য উপভোগ তথা ইয়াত থকা জীৱ-জন্তুক চাই লগে ভাগে এসাঁজ খাবলৈ বহু বনভোজকাৰীয়ে ইয়াত ভিৰ কৰা দেখা যায়। আকাশী গংগা। এই বনভোজস্থলী নগাঁও জিলাৰ পৰা 50 কিলোমিটাৰ দূৰত ডবগাঁও চহৰৰ পৰা কিছু নিলগত অৱস্থিত। ঠাইখনৰ চাৰিওফালে থকা ওখ পৰ্বত আৰু সেউজীয়া বিভিন্ন অঞ্চলৰ লোকসকলে বনভোজ খাবৰ বাবে বাৰুকৈ আকৰ্ষিত কৰে। চৰাইদেউ। আহোমৰ ৰাজধানী আছিল চৰাইদেউ। ঐতিহাসিক গুৰুত্ব আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে প্ৰতি বছৰে চৰাইদেৱে যথেষ্ট সংখ্যক বনভোজীক আকৰ্ষিত কৰে। শিৱসাগৰৰ পৰা 28 কিলোমিটাৰ দূৰত অৱস্থিত ঠাইখনে আহোমৰ দিনৰ ইতিহাস সোঁৱৰাই দিয়ে। বগামাটি। বগামাটি নামনি অসমৰ অন্যতম বনভোজস্থলী। এই ঠাইখন গুৱাহাটীৰ পৰা 92 কিলোমিটাৰ দূৰত অসমৰ বাক্সা জিলাৰ বৰ নদীৰ পাৰত অৱস্থিত। অসমৰ বৰপেটা, কামৰূপ, নলবাৰী, বাক্সা আৰু দৰং জিলাৰ ৰাইজে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বনভোজৰ বাবে প্ৰথমে বগামাটিক বাছনি কৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।